নমস্কাৰ বন্ধু-বান্ধৱীসকল, চাইমনি শইকীয়াৰ অন্যতম ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। দিনটো আপোনালোকৰ সকলোৰে ভালে কুশলে যাওক, সকলো শান্তিত থাকক। যিহেতু মই ঘৰতে থাকোঁ, সেয়েহে মোৰ ভিডিঅ'ত আপোনালোকে এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' পাব, খোৱা বোৱাৰ লগতে ৰন্ধা বঢ়া এনেকুৱা ধৰণৰ ভিডিঅ' পাব। এটা চাকৰিতকৈ এগৰাকী গৃহিণীৰ যিখিনি কাম সেইখিনি কেতিয়াও কম হ'ব নোৱাৰে। আজি আপোনালোকলৈ এটি বেলেগ ধৰণৰ ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'টোত কুচিয়া মাংস কেনেকৈ বনালোঁ তাকে দেখুৱাইছোঁ। ইয়ে মানুহজনে কুচিয়াটো মাৰিছে আৰু গুচাবৰ কাৰণে লৈছে। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে শেষলৈকে চাব আৰু শেষত লাইক কমেণ্ট এটা কৰিব। ছোৱালীজনী সৰু হৈ আছে যদিও সৰু সুৰা কিছুমান কামত কৰিবলৈ শিকাইছোঁ তাইকো, যাতে মোৰো সহায় হয় অলপ আৰু তাইও শিকে। কুচিয়া মাছটো সকলোৱে নাখায়, কিন্তু খাব লাগে। আৰু মই আজি এইখিনি কুচিয়াখিনি বনাওঁতে যেনেকৈ আমি মাংস নিমখ হালধি সানো তেনেকৈ সানি লৈছোঁ। কাৰণ মাছ যেনেকৈ ফ্ৰাই কৰোঁ তেনেকৈ কুচিয়াখিনি আগতীয়াকৈ যদি ফ্ৰাই কৰি লোৱা হয় ভাগি নাযায়, আৰু মানে গোন্ধ যিটো কেঁচা চেণ্ট আহে মাছৰ যেনেকৈ ওলায় সেই চেণ্টটো কেতিয়াও নাহে। যিহেতু সৰু ল'ৰা ছোৱালীক বেছি মা মছলা দিয়া খাদ্য দিব নালাগে, সেইটো কাৰণে মই মোৰ ছোৱালীৰ কাৰণে এনেকৈ মাছকেইখন ভাজি ইয়াতে বইল টাইপত অকণমান নিমখ হালধি এনেকৈয়ে মই মাংস হ'লেও এনেকৈ বনাই দিওঁ, এতিয়া কুচিয়াও এনেকৈ বনাই দিওঁ। আৰু এইফালে আলু পিঁয়াজ নহৰু অকণমান জালুক আদা এনেকৈ ধুনীয়াকৈ মই চিজিলকৈ লৈ লৈছোঁ গোটেইখিনি। এতিয়া সেই কেৰাহীখনতে অকণমান তেল গৰম কৰি মানে আদা নহৰুখিনি পেষ্টখিনি প্ৰথমতে দি ল'লোঁ, যেনেকৈ মাংসত আমি দিওঁ, আৰু আলুখিনি ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত কুচিয়া মাংসখিনি ইয়াত দি দিলোঁ। ফাইনেলি আমাৰ কুচিয়া মাংস এনেদৰেই বনাই পানী দি দিলোঁ, হৈ গ'ল আৰু এতিয়া। আৰু আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে, খাবলৈ কিন্তু খুবেই ভাল হৈছিলে। যদি ভাল লাগিলে লাইক কমেণ্ট এটা কৰিব। আজিলৈ আহিছোঁ, বাই বাই। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।